নমস্কাৰ আহি পৰিছা আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 8 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেবোৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আজিৰ প্ৰথমটো খবৰ ওলাই আহিছে ভাৰতৰ আক্ৰমণৰ পিছতে উত্তপ্ত LOC পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একশ্যন আৰম্ভ হৈছে পহলগাম কাণ্ডৰ পিছতে সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰচণ্ড আঘাত হানিছে ভাৰতীয় সেনাই অপাৰেশ্যন সিন্ধু নামেৰে ভাৰতীয় সেনাই চলালে বিধ্বংসী ষ্ট্ৰাইক মাজনিশা প্ৰায় 1:44 ভাৰতীয় সেনাৰ আক্ৰমণ 1971 চনৰ পিছত প্ৰথমবাৰলৈ একেলগে ভাৰতৰ স্থলবায়ু জলবায়ু আকাশমাৰ্গেৰে কৰিছে আক্ৰমণ পাকিস্তানৰ 4 আৰু পাক অবৃত্ত অঞ্চলতো আক্ৰমণ কৰিছে লস্কৰ-ই-তৈবা জৈয়দ-ই-মহম্মদ হিজবুল্লাৰ ঘাটিতো আক্ৰমণ কৰিছে ৰাৱৰ চোৰাংচোৱাই চিনাক্ত কৰিছিল আটাইকেইটা টাৰ্গেট হিজবুল্লাহ মুজাহিদৰ শিবিৰ আছিল এইকেইটা শিবিৰতো আক্ৰমণ কৰিছে বহালপুৰৰ জৈয়দ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ভাৰতীয় সেনাই আক্ৰমণ কৰিছে মহম্মদৰ মুখ্য কাৰ্যালয় ভাৰতীয় সেনাই আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 100 কিলোমিটাৰ দূৰত অৱস্থিত জৈশৰ মুখ্য কাৰ্যালয় আছিল আন্তঃৰাষ্ট্ৰীয় সীমাৰ 30 কিলোমিটাৰ দূৰত্বত মুৰি টকেৰ লস্কৰ-ই-তৈয়বৰ শিবিৰ আছিলে LOCৰ পৰা 35 কিলোমিটাৰ দূৰত অৱস্থিত এটা সন্ত্ৰাসবাদীৰ শিবিৰক ধ্বংস কৰিলে ভাৰতীয় সেনাই প্ৰাক অধিকৃত কাশ্মীৰ তাণ্ডাৰ ছেক্টৰৰ সাধাৰণ সংঘৰ জৈয়দ-ই-মহম্মদৰ লস্কৰেট হিচাপে চিহ্নিত বিলা শিবিৰক উৎখাত কৰে ভাৰতীয় সেনাই এই শিবিৰটোৰ পৰাই ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰে জৈশে LOCৰ পৰা 15 কিলোমিটাৰ দূৰত লস্কৰ-ই-তৈয়বৰ কুটলি শিবিৰো ধ্বংস কৰে পাক অধিকৃত কাশ্মীৰত তাণ্ডাৰ ছেক্টৰৰ হাৱাইতো আক্ৰমণ কৰিছিল এই শিবিৰটোৰ পৰাই ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰে জৈয়দ-ই-মহম্মদ লস্কৰেট হিচাপে চিহ্নিত বিলা শিবিৰো উৎখাত কৰে ভাৰতীয় সেনাই LOCৰ পৰা 15 কিলোমিটাৰ দূৰত লস্কৰ-ই-তৈয়বৰ কুটলি শিবিৰটো অৱস্থিত আছিলে মাটিৰ সৈতে মিহলি গ'ল LOCৰ পৰা 10 কিলোমিটাৰ দূৰলৈ এটা শিবিৰ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ আৰু আত্মগোপনৰ বাবে ব্যৱহাৰ হৈছিল শিবিৰটো জৈয়দ-ই-মহম্মদ আন এটা শিবিৰো ধ্বংস ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংস হৈ পৰিছে জৈয়দ-ই-মহম্মদে এই শিবিৰটোতে প্ৰশিক্ষণ দিছিল সন্ত্ৰাসবাদীক এই শিবিৰটোতে প্ৰশিক্ষণ দিছিল আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা মাত্ৰ 8 কিলোমিটাৰ দূৰত অৱস্থিত চাৰ্জল শিবিৰো ধ্বংস কৰে ভাৰতীয় বায়ু সেনাৰ আক্ৰমণত পাকিস্তানৰ 2খন যুদ্ধ বিমান বিধ্বস্ত হয় আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 15 কিলোমিটাৰ দূৰত থকা হিজবুল মুজাহিদৰো এটা শিবিৰ ধ্বংস কৰে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো ওলাই আহিছে যুদ্ধ আৰম্ভ পাকিস্তানত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ভাৰতৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে LOC পাকিস্তান সেনাই নিৰ্বিচাৰ গুলীচালনা কৰিছে সীমান্তত নিৰ্বিচাৰ গুলীচালনা কৰিছে সাধাৰণ লোকৰ বাসগৃহকো টাৰ্গেট কৰি লৈছে পাকিস্তানী সেনাই সাধাৰণ লোকৰ বাসগৃহক টাৰ্গেট কৰি লৈছে পাকিস্তানী সেনাই গুলী বৰ্ষণ আৰু মৰ্টাৰ চেলেৰে আক্ৰমণ জম্মু কাশ্মীৰৰ ভিন্ন প্ৰান্তত পাক সেনাই যুদ্ধ বিৰতি চুক্তি উলংঘনেৰে চলায় এই আক্ৰমণ পুঞ্জ জিলাত 7জন স্থানীয় লোক নিহত 38 জন লোক বহু লোকৰ বাসগৃহ বিস্তৃত ক্ষতি পাকিস্তানৰ আক্ৰমণত বহুতৰে বাসগৃহৰ ইতিমধ্যে ক্ষতি হোৱা খবৰ আহি পৰিছে ইতিমধ্যে নিহাৰে পৰা প্ৰত্যুত্তৰ দি আছে ভাৰতীয় সেনাৰ আক্ৰমণত বহু পাকিস্তানী সেনা হতাহত হোৱা খবৰ আহিছে আক্ৰমণৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান সেৱা হাল সলনি হৈছে পাকিস্তানৰ যুদ্ধ বিমান F-16 F-17 উপস্থিত
এই সকলোবোৰ বিমান ইতিমধ্যে ভাৰতীয় সেনাই ধ্বংস কৰিছে বুলি এনেকুৱা খবৰ আহি পৰিছে। এই মুহূৰ্তত পাকিস্তানত হাহাকাৰৰ সৃষ্টি হৈছে।